হেল্ল' ফ্ৰেণ্ডছ, মই ক্ৰমলৰ আপুনি চাই আছে অসমীয়া টেকনিকেল টিপছ। আজিৰ ভিডিঅ'টো হৈছে আপুনি আপোনাৰ চেনেলত ছাবস্ক্ৰাইবাৰ বৰষুণ কেনেকৈ আনিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি প্ৰথমতে আপোনাৰ হোৱাটছএপটো খুলি ল'ব। মোৰ ইণ্টাৰনেট কানেকশ্যন মই অ'পেন কৰি দিছোঁ। তাৰপিছত আপুনি মোৰ ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত আপুনি গ্ৰুপৰ লিংক পাব। সেইটো লিংকত গৈ পেলাই আপুনি ক্লিক কৰিব। যেনেকুৱা মই কৰি আছোঁ এইটো গ্ৰুপ। মোৰ গ্ৰুপত লিংক আহি আছে। তাৰপিছত আপুনি এই গ্ৰুপটোত ক্লিক কৰি পেলাই আপোনাৰ ভিডিঅ' লিংকটো ইয়াত শ্বেয়াৰ কৰি দিব। লিংকটা মই ইয়াত শ্বেয়াৰ কৰি দিম। দিয়াৰ পিছত আপোনাৰ লিংকৰ ওপৰত যাৰ লিংক আছে তাৰটো তুমি সাবস্ক্রাইব করে দিও। পার্সোনালকে লিংক পঠাম এতিয়া। ই অনলাইন আছে তেওঁ। পার্সোনালকে তেওঁক লিংক পঠাই দিছো। মোক অলৰেডি সাবস্ক্রাইব কৰি দি আছে। মই তেওঁক কৰি দিছো, তেওঁ মোক কৰি দিছে। আৰু এজন আছে তলত মেছেজ অপশন, তেওঁকো সাবস্ক্রাইব কৰা আছে অলৰেডি। তেওঁ এতিয়া মোক লিংক পঠাইছে। মই এই লিংকটোত ক্লিক কৰি পেলাই ইউটিউবত গৈ পেলাই সাবস্ক্রাইব কৰি দিম তেওঁক। মই সাবস্ক্রাইব কৰি দিলোঁ, বেল আইকন লগাই দিলোঁ, লাইক দি দিলোঁ। আপুনি স্ক্ৰীনশ্বট এটা লৈ ল'ব ইয়াত। স্ক্ৰীনশ্বট লৈ পেলাই বেক কৰি দিলোঁ। মই তেওঁক এই পিকচাৰটো পঠাই দিম এতিয়া। তিনি পিকচাৰটো গুচি গ'ল। তেওঁ ৱেইট কৰিব, তেওঁ এতিয়া মোক ছাবস্ক্ৰাইব কৰি ৰিপ্লাই কৰিব ছাবস্ক্ৰাইব দি। অলপ ৱেইট কৰিছোঁ। আপুনি একদিনৰ ভিতৰত যিমান পাৰে সিমানেই আপুনি যিমান গ্ৰুপত এড হ'ব সিমান আপুনি ছাবস্ক্ৰাইব ল'ব পাৰিব। অলপ ৱেইট কৰিছোঁ। চাওক, এজনে মোক ছাবস্ক্ৰাইব পঠাই দিছে। মই ইয়াতে ডাউনলোড কৰি চাম। এইটো চাওক, ছাবস্ক্ৰাইব পঠাই দিছে। তো এনেকৈ আপুনি যিমান মজা মানে ছাবস্ক্ৰাইব একদিনৰ ভিতৰত আপুনি 100, 150, 200কে ল'ব পাৰিব। আপুনি যদি গোটেই দিনটো যদি ফ্ৰী আছে যদি এনেকৈ ছাবস্ক্ৰাইব ল'ব পাৰিব। আৰু ৱাচ টাইম কেনেকৈ ল'ব, ৱাচ টাইমৰ কাৰণে মই নেক্সট ভিডিঅ' বনাম। এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক পাই যাব। আপুনি চাই ল'ব ভিডিঅ'ত ৱাচ টাইম কেনেকৈ ল'ব পাৰিব আপুনি। ঠিক আছে। চ' আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে আপোনাৰ দোস্তৰ লগত শ্বেয়াৰ কৰি দিব। কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা হৈছে। আৰু এনেধৰণৰ ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকন ঘণ্টিটো বজাই দিব। থেংক ইউ।
ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকন ঘণ্টিটো বজাই দিব।